নিজকে অলপ চেহেৰাটো বহা যেন অনুভৱ হ'ল, সেইবাবে ভাবিলোঁ অলপ নমুনাকৈ কৰোঁ। আৰু আহিলোঁ যেতিয়া এই নমুনা কৰা আৰম্ভ কৰিয়ে দিলোঁ। আৰু ভাবিলোঁ ইমান চেহেৰা বহাব মন নাই, সেইবাবে অলপ ক্ষীণাই যাওঁ। বেটাও লাগি আছে এইফালে, আৰু লগত আছে পেহীয়েক। মইনো ঘৰত কিমান তাক চম্ভালি থাকিম। আৰু এইফালে এগৰাকী পেহীয়েক ঘৰত, যিহেতু মোক মানে ইমান ডিষ্টাৰ্ব দি থাকে, তাৰ কাৰণে দিনে ৰাতি মই লাগিয়ে থাকিব লাগে। সেইবাবে ভাবিলোঁ মইনো অকল কিয় শাস্তি খাম, পেহীয়েক দুজনীকো অলপ শাস্তি খাব দিছোঁ। তাৰ লগত এয়া পেহীয়েক দুজনী লাগি আছে। সিও বৰ ভাল পাইছে, মানে দুইজনীয়ে মানে তাৰ লগতে লাগি আছে, যি কি কৰিব বিচাৰে তাকে কৰাইছে। সেইকাৰণে মানে বেটাও বহুত ফূৰ্তি। সিহঁত দুজনী এঘৰত যাব যেতিয়া, দুদিনমানৰ পাছত এনেকুৱা ল'ৰা ছোৱালী সিহঁতো হ'ব। সেইকাৰণে ভাবিলোঁ এতিয়াৰ পৰা দুইজনীয়ে মানে ট্ৰেইনিং কৰি থাকক, আৰু ল'ৰা ছোৱালী কেনেকৈ খেলাব লাগে, কেনেকৈ ল'ৰা ছোৱালীৰ লগত থাকিব লাগে, ল'ৰা ছোৱালী কেনেকৈ আল মাৰিব লাগে, সকলো পেহীয়েকহঁতৰ ওপৰতে এৰি দিছোঁ। আৰু পেহীয়েকো খেলা আৰম্ভ কৰি দিছে। সেয়া পেহীয়েক চন্দনাৰ পেহীয়েক এজনী দেই, আৰু লগতে আছে শিখা। আৰু সেয়া হৈছে মোৰ মানে অলপ ৰানিং কৰিব যাওঁতে চিনাকি হোৱা। এতিয়া মানে বেটাই পি বুলিয়ে কয়, পেহী বনাই লৈছে। আৰু মোত থাকি যিহেতু সৰু, বেটাক মাহী ক'বলৈ দিওঁ, সি পেহীহে কয়। বেটাই আহি আকৌ ইয়াতো লাগি গ'ল, দেখিছেনে? সি ঢুকি নেপায়, যেন সি ঢুকিহে পায়, তেনেকৈ মানে কামবিলাক কৰিব বিচাৰে। সেইফালে মানে ডিং দি সি কৰি আছে, একদম ঢুকি পোৱা হয় কি কৰিলে হয় যেন। আৰু